গাইজ নমস্কাৰ মোৰ এটা নতুন ভিডিঅ'ৰে আপোনালোকক স্বাগতম জনাইছোঁ আজি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ আজি গুড নিউজ আছে পিছপিনে আপোনালোকে দেখিছে এডাল ট্ৰাইপড এডাল আহিল যিহেতু দেখাইছিলোঁ দেখাওঁ ৰ'ব আপোনালোকক যে কৈছিলোঁ গৰিলা ট্ৰাইপডডাল চ' এডাল আহি গ'ল আৰু আজি মানে গুড নিউজৰ ওপৰত বহুত গুড নিউজ আছে ভাল আজি মানে মই এতিয়া কৈ নিদিওঁ ওলা পিছতহে আপোনালোকক কমগৈ সেই জেগা পালেগৈ কম আজি মানে তাতে যাবও লাগে আৰু পিছত কম আৰু গৰিলা ট্ৰাইপডডাল কালি আহিছে আৰু আমাৰ ৰেডি হৈ গ'লো মানে ময়ো ৰেডি হৈ গ'লো বাকীটোৰ লগত মই ৰেকৰ্ড কৰি থৈ দিলোঁ মই ভাবিছোঁ আপোনালোকক আৰু কৈয়ে দিওঁ মানে ৰখাই নথওঁ হয় আমি ৰজা ৰাণী শ্বুটিঙত আহিছোঁ বেছি নহয় তেওঁ বাৰু গোটেই দিনটোৱে গ'ল দিনটো মানে দুপৰীয়াৰ পৰা কৰিছিলোঁ আৰু আশা কৰোঁ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই যাব আৰু ৰজা ৰাণীৰ আপোনালোকে দেখিব বিহাইণ্ড দ্য চিনছবিলাক আৰু যিহেতু আমাৰ কামপুৰতে ৰজা ৰাণীখনৰ শ্বুটিং হৈছে চব আপোনালোকক দেখাইছোঁ আৰু বাকী কথা পিছত এতিয়া আপোনালোকে মানে চাই লওক আৰু লগতে ময়ো অকণ ওলাম আপোনালোকক পিছত কম কোনটো এপিছ'ডত আমি ওলাম বেলেগ এটা ভিডিঅ'ত কৈ দিম 생각했는데 추억이 잠시 널 떠올린 거야 Still believe fine I can't control I miss you baby হেয়া হেৰুৱা সুৰ বিচৰাৰ কাহিনী হেয়া জীৱন ঘূৰাই পোৱাৰে কাহিনী হেয়া জীৱন ঘূৰাই পোৱাৰে কাহিনী হেয়া সঁচা যুঁজৰ কাহিনী হেয়া জীৱন ঘূৰাই পোৱাৰে কাহিনী হেয়া সঁচা যুঁজৰ কাহিনী হেয়া জীৱন ঘূৰাই পোৱাৰে কাহিনী